নমস্কাৰ, মই আজি বনাবলৈ লৈছোঁ মেংগো আইচক্ৰীম আৰু মেংগো কুলফি। মই আপোনালোকক দুই ধৰণে এইখিনি বনাই দেখুৱাম। গেছ নজ্বলোৱাকৈ খুব সহজতে মেংগো আইচক্ৰীমখিনি আপোনালোকেও বনাব পাৰিব। খাবলৈ খুব ভাল লাগে আৰু বনাবলৈ অতি সহজ। বেছি সামগ্ৰীৰো ইয়াত প্ৰয়োজন নহয়। তেনেহ'লে আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মেংগো আইচক্ৰীম বনাবলৈ মই ইয়াত 3টা পকা আম বাকলিখিনি এৰুৱাই লৈছোঁ। আমটো যথেষ্ট মিঠা হয়। এতিয়া মই আমকেইটা সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম। এতিয়া আমৰ বতৰ আৰু বজাৰত বিভিন্ন প্ৰকাৰৰ আম পোৱা যায়। মেংগো আইচক্ৰীম বনাবলৈ যিকোনো এক প্ৰকাৰৰ আম ল'লেই হয়। আমখিনি পকা হ'ব লাগে আৰু লগতে মিঠা হ'ব লাগে, তেতিয়া আইচক্ৰীমটো খাবলৈ বেছি ভাল লাগে। আমখিনি মই এনেদৰে টুকুৰা কৰি কাটি লৈছোঁ, যাতে পিছত মিক্সিত পিচিবলৈ সুবিধা হয়। আমখিনি মোৰ এনেদৰে কাটি লোৱা হৈ গ'ল। এতিয়া মই মিক্সিৰ এটা জাৰ লৈছোঁ। এই জাৰটোত প্ৰথমতে মই সৰু চামুচেৰে 3 চামুচ চেনি দিম। আমটো মিঠা আছিলে, তথাপিও ইয়াত যিহেতু আমি গাখীৰ দিম, সেইবাবে 3 চামুচ চেনি দি লৈছোঁ, যাতে মিঠা পৰিমাণটো ঠিকে থাকে। এতিয়া মই ইয়াত আমখিনি দি দিম। আমৰ টুকুৰাকেইটা দিয়াৰ পিছত এটা গিলাচত মই 1 গিলাচতকৈ অলপমান কম গাখীৰ লৈছোঁ আৰু এই গাখীৰখিনি আমখিনিৰ লগতে দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, পিচি ল'ম এইখিনি। আমখিনি মই মিক্সিত ভালদৰে পিচি ল'লোঁ। এইখিনি চাওকচোন, আটাইখিনি ভালদৰে মিহলি হৈ গৈছে, চেনি আৰু গাখীৰখিনি। এতিয়া মই ষ্টীলৰ গিলাচ 2টা ল'ম। ষ্টীলৰ গিলাচতে খুব সহজতে মেংগো আইচক্ৰীম বা মেংগো কুলফি বনাব পাৰি। ষ্টীলৰ গিলাচটো ঘৰত আমাৰ সকলোৰে থাকেই। মই সৰু চাইজৰ লৈছোঁ অলপ। এতিয়া মই এই আমৰ মিক্সাৰখিনি 2টা গিলাচতে অলপকৈ দি ল'ম। এতিয়া যিহেতু আমৰ বতৰ আৰু লগতে বহুত গৰমো পৰিছে, সেয়েহে এনে গৰমত আপোনালোকে যেতিয়াই মন যায় এনেদৰে মেংগো আইচক্ৰীম বনাই খাব পাৰে। বনাবলৈ খুব সহজ হয় আৰু বেছি সময় নালাগে মেংগো আইচক্ৰীম বনাবলৈ। এটা গিলাচত মই আধাতকৈ অলপ বেছি দি লৈছোঁ। এতিয়া আনটো গিলাচতো দি লওঁ। আমৰ মিক্সাৰখিনি 2টা গিলাচতে দি লোৱাৰ পিছত এতিয়া মই গিলাচৰ ওপৰ অংশটো এনেদৰে ফইল পেপাৰ এখনৰ সহায়ত ঢাকি দিম। আনটো গিলাচতো মই ফইল পেপাৰ দিয়ে ওপৰ অংশটো ঢাকি দিছোঁ ভালদৰে। এতিয়া চুৰি এখনৰ সহায়ত ভিডিঅ'টোত দেখুৱাৰ দৰে সৰুকৈ এটা ফুটা কৰি ল'ম। আৰু বজাৰত কুলফি ষ্টিক কিনিবলৈ পায়, ময়ো কিনি আনিছিলোঁ বজাৰৰ পৰা। তাৰে এডাল 2টা গিলাচতে সুমুৱাই দিম। এইখিনি ৰেডি হৈ গ'ল। এতিয়া এই 2টা গিলাচ মই ফ্ৰিজত 4 বা 5 ঘণ্টামানৰ বাবে ৰাখি থ'ম। এনেদৰে বনাবলৈ বহুত সহজ হয়, আপোনালোকেও বনাব। ইয়াত মই 3টা আইচক্ৰীম মল্ড লৈছোঁ। এইখনত মুঠতে 6টা থাকে, কিন্তু মই 3টা বনাম, সেইবাবে 3টা ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ওপৰৰ অংশটো এনেদৰে খুলিব পাৰি আৰু প্লাষ্টিকৰ হয় বাবে তলৰ ছাইডটো খুলি আহে। ইয়াতো বনাবলৈ সহজ হয়, কিন্তু আপোনালোকৰ যদি আইচক্ৰীম মল্ড নাথাকে তেতিয়াহ'লে মই আগতে বনোৱাৰ দৰে ষ্টীলৰ গিলাচতো বনাব পাৰে। এতিয়া আমৰ যিখিনি মিক্সাৰ আছিলে সেইখিনি 3টাতে দি ল'ম অলপকৈ। আৰু অলপমান মোৰ বাকী ৰখি গ'ল, সেইখিনিও মই আৰু এটা মল্ডত ব্যৱহাৰ কৰিম। এতিয়া ওপৰ অংশটো এনেদৰে বন্ধ কৰি দিছোঁ। বাকি এইখিনি আছিলে, এইখিনিও মই আন এটা মোল্ডত ভৰাই লওঁ।
আজি যদি আপোনালোকে আমৰ এই ৰেচিপিটো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে আজি এই ভিডিঅ'টো নতুনকৈ চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া এই চেনেলটোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। এনেদৰে মই ষ্টীলৰ গিলাচ আৰু আইচক্ৰীম মল্ডত আমৰ মিক্সাৰখিনি ভৰাই ল'লোঁ। এতিয়া এইখিনি 3 বা 4 ঘণ্টামানৰ বাবে ফ্ৰিজত ৰাখি থ'ম। 3-4 ঘণ্টামানৰ পিছত মই এইখিনি বাহিৰলৈ উলিয়াই আনিলোঁ আৰু 5 মিনিটমান এনেদৰে থৈ দিছিলোঁ যাতে আইচক্ৰীমকেইটা উলিয়াবলৈ সুবিধা হয় মল্ডৰ পৰা। এতিয়া মই আইচক্ৰীম মল্ড এটা লৈছোঁ আৰু হাতেৰে অলপমান লৰাই ল'ম, তেতিয়া আইচক্ৰীমটো উলিয়াবলৈ সুবিধা হ'ব। আৰু খুব সাৱধানেৰে ওপৰ অংশটো খুলি লৈ লাহেকৈ আইচক্ৰীমটো উলিয়াই ল'ম। এইটো চাওকচোন, দেখিবলৈ বহুত ভাল লাগিছে আৰু বজাৰত যেনেদৰে কিনিবলৈ পায় আইচক্ৰীম, ঠিক তেনেকুৱাই হৈছে, খাবলৈ বহুত ভাল লাগিব। বাকীকেইটাও মই এটা এটাকৈ এনেদৰে উলিয়াই ল'ম। আইচক্ৰীমকেইটাৰ কালাৰখিনি দেখিবলৈ বহুত ভাল হৈছে। ইয়াত মই আৰ্টিফিচিয়েল কালাৰ একো ব্যৱহাৰ কৰা নাই। এইটো এটা মই উলিয়াই লৈছোঁ। আইচক্ৰীমটো উলিয়াই আনোতে ভাঙি যোৱা নাই, খুব ধুনীয়াকৈ ওলাই আহিছে আৰু দেখিয়ে হয়তো আপোনালোকৰো খাবলৈ মন গৈছে। আপোনালোকে এনেদৰে বনাই খাব, খাবলৈ বহুত ভাল লাগে। আৰু ইয়াত মই যিহেতু অকল চেনি আৰু গাখীৰহে ব্যৱহাৰ কৰিছোঁ, গতিকে আমৰ লগত মাত্ৰ 2বিধ বস্তুৰে খুব সহজতে আৰু কম সময়তে এনেদৰে মেংগো আইচক্ৰীম বা মেংগো কুলফি ঘৰতে বনাই খাব পাৰি। গৰমৰ দিনত আপোনালোকেও বনাই খাব। এতিয়া মই ষ্টীলৰ গিলাচত যিকেইটা আইচক্ৰীম বনাইছিলোঁ, বা এইকেইটা কুলফি বুলিও ক'ব পাৰি কাৰণ কুলফিৰ দৰে হয় দেখিবলৈ, সেইকেইটা উলিয়াই ল'ম। মই গিলাচটো অলপমান হাতেৰে লৰাই লৈছোঁ যাতে এনেদৰে ওলাই আহে। এইটো চাওক, খুব সহজতে ওলাই আহিছে মেংগো কুলফিটো। আজি মই আপোনালোকক 2 ধৰণে মেংগো কুলফি আৰু মেংগো আইচক্ৰীমখিনি বনাই দেখুৱালোঁ। ষ্টীলৰ গিলাচ আৰু আইচক্ৰীম মল্ড, এই 2টা পদ্ধতিৰে মই বনালোঁ। আপোনালোকে যিটোতে সুবিধা পায় তেনেদৰে বনাই খাব। গৰমৰ দিনত আমি আইচক্ৰীম খাই সকলোৱে ভাল পাওঁ। আপোনালোকেও এনেদৰে এবাৰ মেংগো আইচক্ৰীম বা মেংগো কুলফি বনাই খাব, খাবলৈ নিশ্চয় ভাল পাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট বক্সত জনাব। আশা কৰিছোঁ আপোনালোকে আজিৰ এই মেংগো ৰেচিপিটো চাই ভাল পালে। শেষত পুনৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।